নমস্কাৰ বন্ধু বান্ধৱীসকল আছামিজ জিকে ট্ৰিক চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে এটা মক টেষ্টৰ ব্যৱস্থা কৰিছোঁ। আজিৰ প্ৰশ্নকেইটা অসমৰ ৰাজনীতি আৰু ইতিহাসৰ ওপৰত ভিত্তি কৰি প্ৰশ্নকেইটা যুগুত কৰি উলিওৱা হৈছে। আগন্তুক নিযুক্তি হ'বলগীয়া যি ২৬,৪41টা পোষ্ট আছে আৰু যিসকল পৰীক্ষাৰ্থীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হ'ম বুলি ভাবিছে তেওঁলোকৰ কাৰণে প্ৰশ্নকেইটা অতি প্ৰয়োজনীয় হ'ব। সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰতি প্ৰশ্নৰ বিপৰীতে 2 মাৰ্ক তথা 2 নম্বৰকৈ ৰখা হৈছে আৰু প্ৰতিটো নম্বৰৰ বাবে 10 ছেকেণ্ডকৈ সময় নিৰ্ধাৰণ কৰি দিয়া হৈছে। আপুনি যদি শুদ্ধ উত্তৰটো জানে 10 ছেকেণ্ডৰ ভিতৰত কমেণ্ট কৰি জনাবচোন আৰু যদি আপোনাৰ অতিৰিক্ত সময়ৰ প্ৰয়োজন হয় ভিডিঅ'টো প'ষ্ট কৰি কমেণ্ট কৰি জনাব পাৰে। আহকচোন বন্ধু বান্ধৱীসকল পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰশ্ন উত্তৰ শিতানৰ প্ৰথম প্ৰশ্নটো হৈছে অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিলে? সময় আৰম্ভ হৈ গৈছে। শুদ্ধ উত্তৰটো কমেণ্ট কৰি জনাওকচোন। অধিক সময়ৰ প্ৰয়োজন হ'লে আপুনি ভিডিঅ'টো প'ষ্ট কৰি ল'ব পাৰে। সময় ইতিমধ্যে শেষ হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বসন্ত দাস। বসন্ত দাস অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ আছিল। প্ৰশ্ন নম্বৰ 2 বৰ্তমান অসম বিধানসভাৰ মুঠ আসনৰ সংখ্যা কিমান? সময় আৰম্ভ হৈ গৈছে। শুদ্ধ উত্তৰটো কমেণ্ট কৰি জনাওকচোন। অধিক সময়ৰ প্ৰয়োজন হ'লে আপুনি ভিডিঅ'টো প'ষ্ট কৰি ল'ব পাৰে। সময় ইতিমধ্যে শেষ হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অসম বিধানসভাৰ মুঠ আসনৰ সংখ্যা 126খন। প্ৰশ্ন নম্বৰ 3 অসমৰ ৰাজ্যসভাৰ আসনৰ সংখ্যা কিমান আপুনি জানেনে? শুদ্ধ উত্তৰটো কমেণ্ট কৰি জনাওকচোন। অধিক সময়ৰ প্ৰয়োজন হ'লে ভিডিঅ'টো আপুনি প'ষ্ট কৰি ল'ব পাৰে। সময় শেষ হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 7খন। প্ৰশ্ন নম্বৰ 4 অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী কোন আছিলে? শুদ্ধ উত্তৰটো কমেণ্ট কৰি জনাওকচোন। প্ৰথমগৰাকী মহিলাৰ মুখ্যমন্ত্ৰীৰ কথা সোধা হৈছে। সময় শেষ হৈ গৈছে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব আনোৱাৰ টাইমুৰ অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী আছিল। প্ৰশ্ন নম্বৰ 5 অসমৰ লোকসভাৰ আসনৰ সংখ্যা কিমান? অতি এটা দৰকাৰী প্ৰশ্ন। শুদ্ধ উত্তৰটো কমেণ্ট কৰি জনাওকচোন। অধিক সময়ৰ প্ৰয়োজন হ'লে আপুনি ভিডিঅ'টো প'ষ্ট কৰি ল'ব পাৰে। সময় শেষ হৈছে। ইয়াৰ উত্তৰটো হ'ব 14খন অসমৰ লোকসভাৰ আসনৰ সংখ্যা। প্ৰশ্ন নম্বৰ 6 কেন্দ্ৰীয় মন্ত্ৰীত্ব লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন আছিল? সময় আৰম্ভ হৈ গৈছে। শুদ্ধ উত্তৰটো কমেণ্ট কৰি জনাওকচোন। সময় ইতিমধ্যে শেষ হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰেণুকা দেৱী বৰকটকী। কেন্দ্ৰীয় মন্ত্ৰীত্ব লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা। বন্ধু বান্ধৱীসকল বিভিন্ন ক্ষেত্ৰত অসমৰ সৰ্বপ্ৰথম মহিলাসকলৰ বিষয়ে আমাৰ চেনেলত এটা ভিডিঅ' দিয়া আছে। তেওঁলোকৰ বিষয়ে জানিবলৈ ইচ্ছা কৰিলে আমাৰ চেনেলত গৈ ভিডিঅ'টো চাব পাৰে। আহকচোন বন্ধু বান্ধৱীসকল পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়োঁ। প্ৰশ্ন নম্বৰ 7 অসম চুক্তি কোন চনত স্বাক্ষৰিত হৈছিল? শুদ্ধ উত্তৰটো কমেণ্ট কৰি জনাওকচোন। অধিক সময়ৰ প্ৰয়োজন হ'লে ভিডিঅ'টো প'ষ্ট কৰি ল'ব পাৰে। সময় শেষ হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1985 চনত অসম চুক্তি স্বাক্ষৰিত হৈছিলে। প্ৰশ্ন নম্বৰ 8 শৰাইঘাটৰ ৰণ কিমান চনত হৈছিলে? শুদ্ধ উত্তৰটো কমেণ্ট কৰি জনাওকচোন। অধিক সময়ৰ প্ৰয়োজন হ'লে আপুনি ভিডিঅ'টো প'ষ্ট কৰি ল'ব পাৰে। সময় শেষ হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1671 চনত শৰাইঘাটৰ ৰণ হৈছিল। প্ৰশ্ন নম্বৰ 9 আহোমৰ প্ৰথমজন বৰবৰুৱা কোন আছিলে? অতি এটা দৰকাৰী প্ৰশ্ন। বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত সঘনাই এই প্ৰশ্নটো আহি থকা দেখা যায়। সময় আৰম্ভ হৈ গৈছে। শুদ্ধ উত্তৰটো কমেণ্ট কৰি জনাওকচোন। অধিক সময়ৰ প্ৰয়োজন হ'লে আপুনি ভিডিঅ'টো প'ষ্ট কৰি ল'ব পাৰে। সময় ইতিমধ্যে শেষ হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মোমাই তামুলী আহোমৰ প্ৰথমজন বৰবৰুৱা আছিলে। বন্ধু বান্ধৱীসকল আপুনি যদি আমাৰ চেনেলটোত নতুনকৈ আহিছে এতিয়াও যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই বিভিন্ন সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ পাই ৰাখিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়োঁ।
প্ৰশ্ন নম্বৰ 10 গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিলে শুদ্ধ উত্তৰটো কমেণ্ট কৰি জনাওকচোন অধিক সময়ৰ প্ৰয়োজন হ'লে আপুনি ভিডিঅ'টো পজ কৰি ল'ব পাৰে সময় ইতিমধ্যে শেষ হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কৃষ্ণকান্ত সন্দিকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য আছিল বন্ধু বান্ধৱীসকল আজি প্ৰশ্ন উত্তৰ শিতানৰ শেষৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰীৰ নাম কি এই প্ৰশ্নটো আপোনালোকলৈ আগবঢ়ালোঁ শুদ্ধ উত্তৰৰ বাবে আপোনালোকৰ সুবিধাৰ্থে 4টা অপশ্যন দিয়া হৈছে অপশ্যন এত দিয়া আছে নন্দীবালা দেৱী অপশ্যন বিত দিয়া আছে ৰীতা দেৱী অপশ্যন চিত দিয়া আছে অজন্তা নেওগ আৰু অপশ্যন দিয়া আছে অনিমা চৌধুৰী শুদ্ধ উত্তৰটো কমেণ্ট কৰি জনাবচোন